ঐ বিহুতি আহিলে ঢোল পেপা বাজিলে ঐ কুলি চৰাই লগালে ঐ মাত ঐ আমি অসমীয়া ঐ বিহুতে যে বলিয়া বিহু বিহু লাগিছে গাত কুঞ্জলতা কপৌফুল ফুলি আছে নাচনি তোমাকে ঢুলিয়াই মাতি আছে ঐ নেযাওঁ বুলি নকবা বেয়া পাব ঐ চিৰদিনৰ কাৰণে বিদায় ল'ব। বাহ বিহু বুলি তহঁতকেইটাই কিন্তু বৰ ধুনীয়া গান গাইছে দেই। বে নিজৰ বুলি তই কিন্তু বৰ সঁচা কথা এটা কৈ দিলি দেই টিম্পু। বে মই প্ৰায়ভাগতো সঁচা কথাই কওঁ ন, মিছা কথা কেতিয়াবা কেতিয়াবাহে কওঁ। বাৰু সেইবোৰ বাদ দে, আচল কথাটোলৈ আহ। ঠিক আছে ঠিক আছে ঠিক আছে সকলো অসমবাসী ৰাইজলৈ আমাৰ ফালৰ পৰা ৰঙালী বিহুৰ হিয়া ভৰা শুভেচ্ছাৰ লগতে ওলগ যাচিলোঁ। আশা কৰোঁ এই COVID-19ৰ মাজতো আমি আমাৰ বাপতি সাহোন ৰঙালী বিহুটিক যাতে ভালদৰে উদযাপন কৰিব পাৰোঁ, সেয়াই আমাৰ ভগৱানৰ ওচৰত প্ৰাৰ্থনা। ঐ বিহু বিহু বিহুতি ঐ বিহু আমাৰ তিনিটি। ঐ তহঁতকেইটা আহি মানে আমাৰ ঘৰত বিহু কৰি আছহি আৰু আমাৰ খবৰে নাই। তহঁতকেইটা মাতিব দিব পাৰা মোক। আমি এনেকুৱাই খুৰী, যাৰ ঘৰত মন যায় তাৰ ঘৰত আমি বিহু কৰি দিওঁ, বিহু মাৰি দিওঁ, বিহু কৰি দিওঁ, বিহু মাৰি দিওঁ, মুঠতে কৰোঁ আৰু। গতিকে লগতে এইবাৰ বিহুটোৰ প্ৰথম দিনাই, আজি মানুহ বিহু নহয় গৰু বিহু দিনাই আপোনালোকৰ ঘৰত বিহু মাৰি দিছোঁ। ৰঙালী বিহু, বহাগ বিহু, মুঠতে এই বছৰটোৰ বিহুটোৰ প্ৰথম দিনাই আপোনালোকৰ ঘৰত বিহু কৰিছোঁ। আৰু তাৰ পাছত কি কৰিব লাগে আপোনালোকে সেইটো ভাবি চাওক ভালদৰে। মানে আপোনালোকে কি কৰিব এতিয়া, কি কৰিব লাগে। বাহ, তই বৰ ধুনীয়া ষ্টাইলত কথাবিলাক কৈছ দেই। আৰে খুৰা, আমি জন্মৰে পৰা ধুনীয়া ষ্টাইলতে কথা কওঁ। মুঠতে আপোনালোকে কওক, আমি বিহু গান গাব লাগে নে লাগে? বিহু দিনত বিহু গান লাগে কি গাবি আৰু? গা 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 দুটামান ভাল ভাল বিহু গান গা। তহঁতৰ কাৰণে মই কিবা কিবি চাহ জলপান যোগাৰ কৰোঁগে দে। বিহু গান গা, বিহু গান গা। অ'কে খুৰী। ঐ ফুল ফুলিছে বসন্তত, তুমি জাননি বহাগত, প্ৰতিটো বহাগতে ঐ মৰম যাচো তোমাৰ অন্তৰত। বাহ, বৰ ধুনীয়া গান গাইছ দেই। হ'ব হ'ব হ'ব, মই কিবা কি কৰোঁগে। খুৰী ৰ'বচোন ৰ'ব, বিহু বুলি অকল চাহ জলপানে খাম না, বেলেগ কিবা কিবি নাপায় জানো? মই বুজি পাইছো দে তাৰ মানে তহঁতকেইটা মদ খাবি নহয় জানো? খুৰা মানে আপুনি জোখতকৈ অলপ ভাল দেই। মানে খুৰা, আপুনি যে আমাৰ মনৰ কথাবিলাক বুজি পাইছে, সেইকাৰণে স্বামীয়ে আপোনাক জোখতকৈ অলপ ভাল বুলি কৈছে। ঠিক আছে বাৰু, আহ ভিতৰলৈ আহ, অকণমান খাবি দে, মদ খাবি দে, চাহ জলপানৰ লগতে মদ খাবি দে, আহ। আহি থাক, মই যোগাৰ কৰোঁগে দেই। ঠিক আছে খুৰী, আপুনি যাওক। বাৰু ৰেকান্ত, এই ঘৰ মানুহ আগতকৈ ভাল হ'ল দেই, অলপ সভ্য হ'ল দেই, কথাবিলাক বুজি পোৱা হ'ল। আজি খাবলৈ পাম দে, বল সোনকালে বল। সেইবিলাক চাহ বাদে, বল সোনকালে বল। বল। ঐ ঘেন্টা কাকো খাতিৰ নকৰোঁ, বিহু আমাক লাগিবই, লিলিং লালাং নচলিব, বিহু হ'ব লাগিবই। আমি হলো গাঁৱলীয়া, খাতি খোৱা অসমীয়া, ঠগন দিলে নহ'ব দেই। Not only but also বিহু মেন ইট মানে নট লেটি পেটি, মানে বিহুটো মেন, বিহুটো মানে ইম্পৰ্টেণ্ট, বিহুটো হ'বই লাগিব। বন্ধু, মদৰ নিচাততো মানুহে সকলো কথাই ক'ব পাৰে, সকলো কামেই পাৰিম বুলি কয়, কিন্তু এনেকে জানো কৰিব পাৰে? কৰিব পাৰে? সেই চবৰ কথা মই কি বুজিম? আজি বিহু, আজি গৰু বিহু, এনজয় কৰিব লাগে, বিহু কৰিব লাগে, মদ খাব লাগে, পিঠা খাব লাগে, জলপান খাব লাগে, চাহ পানী খাব লাগে, বিহু কৰিব লাগে, ঢোল বজাব লাগে, পেঁপা বজাব লাগে, হুঁচৰি বজাব লাগে, গগনা বজাব লাগে, মুঠতে কৰিব লাগে সকলো কাম। য়েছ মানে হয় মানে আকৌ ইংৰাজীত কয়, মানে হয়তো ইংৰাজীত কয় য়েছ মানে হয় দেই বন্ধু, কৰিব লাগে এইবিলাক কাম, বিহু কৰিব লাগে, এনজয় কৰিব লাগে। বিহু বুলি খাবি মদ, নিজৰ বুলি দুবাতি, বাহ, এইজন আকৌ বিয়াত সাংঘাতিক দেই, আমাতকৈ সাংঘাতিক আছে, বৰ সাতৰা গান গাইছে বে। এই কুকুৰকেইটা মদ খাই ক'ত অসভ্যালি কৰি আছ বে? এতিয়া ঘৰলৈ যা। পইচা কেইটকা দিবি বে আমি ঘৰলৈ গ'লে?
কি তহঁতক পইচা লাগে ইয়াত চাল্লা হাৰামজাদা পলালি এতিয়া যা ঘৰত বহি থাকে শুই থাকে যা ঐ দিখো নৈ এৰিব নোৱাৰো ঐ জাজি নৈ মদ খালে হেৰিব পাৰো ঐ বগা বগা মদৰ বাতি আহিছে ঐ ৰঙা ৰঙা গাহৰি মাংস ভাজিছে ঐ তুমি কোৱা কেনেকৈনো এৰি থৈ গুচি যাং ও দিখো নৈ এৰিব নোৱাৰো মদৰ বাতিও এৰিব নোৱাৰো পাৰে যদি বন্ধুসকল আপোনালোকে এইটো বহাগতে বিয়া পাতি লওক একেবাৰে বিয়া চিয়া পাতি লেঠা চেঠা খতম কৰি দিয়ক আৰু আবে নুকক এডভাইস দিছ আগতীয়াকে নিজে কিটা বিয়া পাতি লছো তহঁত কিটা বিয়া পাতি ল তাৰ পাছত বেলেগক এডভাইস দিবি হোৱাটোতো হয় তই দে সঁচা কথাটোৱে কৈছ কিন্তু উপায় চুপায় নাই বে আমাৰতো বয়স চয়স হোৱা নাইতো আমি মানে বয়স হোৱা মানুহবিলাককহে কৈছো যে বিয়া চিয়া পাতি ল মানে সেইটোৱে আৰু নাই আৰু উপায় নাই মানে that is not important মানে not only but also বিহু মেইন বিহু কৰিব লাগে ধিন চিকি বিহু কৰিব লাগে এ বন্ধু বেছি নেকাহিবি বে কৰোনা হৈ যাব কৰোনা ঐ বিহুৰে সময়ত ঐ কাউৰী আৰু কুলি চৰাই আহিলে ঐ কুলিয়ে বিহুৱে পাক নাচি দিলে ঐ আমিবোৰ কৰা ঐ কুলি নাচ চাই থাকোঁতে ঐ বাঁহৰ পৰা কাউৰীয়ে কণীবোৰ খাই থৈ দিলে এ মজা বে একদম তামান য়েছ বন্ধু য়েছ মানে হয় ও সানি এইবোৰ কি দেখিছো আমাৰ ওচৰত দেখোন দুৰ্গা দেৱী ঐ আমাক তেডালত টিখুলডালত খুচি দিব নেকি বে ঐ মই হলে কথাটো বেয়া দেখিছো দেই হে দুৰ্গা মা আমাক ক্ষমা কৰি দিয়ক আমি একো ভুল কৰা নাই আমাক ক্ষমা কৰি দিয়ক আপুনি আমাক টিখুলডালত নুখুচিব সানি মোৰ হলে কিন্তু ভয় লাগিছে দেই দুৰ্গা মায়ে একো নকয় যে পাছলৈও উভতি যাবলৈও ভয় হৈছে কি জানিবা টিখুলডালৰ পাছফালৰ পৰা খুচিয়ে দিয়ে কি কওঁ বাৰু এতিয়া তাকেতো আৰে তা বকি নাথাক কাৰণটো ভাব উপায় আমি দুৰ্গা দেৱীক দুৰ্গা মাক কেনেকৈ বুজাব পাৰো যে আমি কোনো ভুল কৰা নাই আমি একো ভুল কৰা নাই বুলি ঠিকে কৈছ মোৰ পেনটো তিতা লাগিছে যে হে তাৰ মানে তই ভয়তে প্ৰচাব কৰি পালি হয় পাই তেনেহলে এতিয়া কি হব বে খুড়ীয়া আপুনি দুৰ্গা দেৱী দুৰ্গা মাহে আছিলে আপুনি কেতিয়া আহিলে মা আপুনি কেতিয়া আহিলে দুৰ্গা দেৱী আছে দুৰ্গা দেৱী চুপ এটা শব্দ নকবি মুখৰ পৰা কি ভুকি আছ চালা হাৰামজাদা চালা কুকুৰ চালা মদ সোপা খাইছ বিহু সলমান হ'ল মদ সোপা খাই মানে গোটেই হুলস্থুল কৰি আছে তহঁতক মই এতিয়া পিঠি ফালিম হয় নেকি পিছে এইবোৰ হৈ থাকিব পিঠি ফালে না কি ফালে না ফালি থাকিব কিন্তু ইয়াত দুৰ্গা মা আছিলে আপুনি কেতিয়া আহিলে তোৰ মোৰটো কথা আছে ইয়াত কোনো দুৰ্গা মা নাই ইয়াত মই আছো অথনিৰ পৰা মই ৰখি আছো হা চালা ইমান মদ খাই মানে ক'বই পৰা নাই মদৰ হিচাপ মানে এই মানুহকো দুৰ্গা মা দেখি পাইছে একদম দেৱীক দেখা পাইছে তহঁতক কৈছো নহয় মই হ'ব নেকি মা আজি পৰা নেখাং দে হয় নেকি আজি মদ নাখা মদ খাই হুলস্থুল কৰি থাকিবি আৰু ইমান সৰুতে বিহু বুলি মদ খাওঁ আজি গম পাবি ইমান সৰুতে মদ খোৱাৰ শাস্তি কি হ'ব পাৰে মদ খাই হুলস্থুল কৰি থকাৰ শাস্তি কি হ'ব পাৰে এতিয়া গম পাবি সানি বৰ বেয়াকে পালো দে তহঁতৰ মায়ে বৰ বেয়াকৈ পিটন দি থৈ গ'ল দে কচোন ক তোৰ মতে বহাগৰ বিহু মানে কি তই কিন্তু ঠিক সময়ত ঠিক প্ৰশ্ন এটা কৰিছ যিটো সময়ত অৰ্থাৎ এতিয়া আমাৰ যিটো কণ্ডিশ্যন হৈ আছে যিটো পিটন পাইছো তেনেহলে একৰ্ডিং টু মি অৰ্থাৎ মোৰ মতে
অৰ্থাৎ মোৰ সংজ্ঞা মতে মদৰ নিচা প্লাছ হুলস্থুল প্লাছ নিজৰ মাতৃৰ পিতন ইকুৱেল টু বহাগৰ বিহু মজা বে বহাগৰ বিহুৰ সংজ্ঞাটো অৰ্থাৎ তোৰ সংজ্ঞাটো বিৰাট মজা লাগিল মজা বে পিতন খাই খাই বিহু বুলি ফুল এনজয় কৰ বিহু বিহু লাগিছে গাত মইনা বিহু বিহু লাগিছে গাত বিহুৰে সময়ত মদৰে বাহিৰে পেটলৈ নেযায়